গোটেই চাকিত পানী তেলত তো হাই হেল্ল' নমস্কাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ সকলোকে দীপাৱলীৰ বহুত 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 শুভেচ্ছা থাকিল কিন্তু এবাৰ দীপাৱলীৰ তো আমাৰো আজি কলপুলি ৰুইছে কাৰণ আমাৰ কালি কলপুলি চলপুলি ভাগি গ'ল সিফালে আপোনালোকক দেখিব পাৰে মই ভিডিঅ' বনাওঁ নবনাওঁকৈ ভিডিঅ' বনাই আছোঁ কাৰণ আকৌ বতৰটো এনেকুৱা হৈ গ'ল কলপুলিটো পাপাই কাটি দিলে বাকী খুৰা আহিছে খুৰাই হেৰি কৰি আছে তো এবাৰ দীপাৱলীৰ নিচিনা হোৱা নাই 2022 চনত বৰষুণ একদম তো এনেকৈ বলক আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ কি কৰোঁ আপোনালোকক সকলোখিনি অকণ অকণকৈ দেখাই আছোঁ অকণ অকণকৈ মেমৰি হিচাপে ৰাখি থওঁ যে আমাৰো দীপাৱলীটো এনেকুৱা বৰষুণৰ বতৰত দীপাৱলীটো আমি পাতিছিলোঁ বুলি মেমৰি হিচাপেও ৰাখি থ'ব লাগে ভাল বেয়া সকলোৰে আহে চব ভাল বেয়া মাজতে যাতে সকলোৱে দীপাৱলীটো যাওক সকলোকে বহুত খুৰা এইটো ৰুই দিলে পাপাই কলপুলিটো কাটি দিছে সি ৰুই দিছে একদম ইয়াৰ হেৰি কি কয় এইকেইডাল কাটি চাটি একদম যোগাৰ কৰি ৰুই দিছে আমি হেপী দিৱালী কলামলা হৈ আহিলে ন কি হয় এই চাওক কলিয়ামলীয়া হৈ আহিলেই নহয় তো মানে মই ভিডিঅ' বনাওঁ নবনাওঁকৈ বনাই আছিলোঁ ন কাৰণ আকৌ বতৰটো আহিব এনেকৈতো ভাল নালাগিব সেইটো কাৰণে আহিলে এয়া বতৰ তো কি কয় ৰ'দ দিওঁতে অকণমান কলপুলি কাটা ভিডিঅ' অলপ বনাইছিলোঁ মানে কাটিব পাপাই কাটি দিছিলে সেইখিনি তেন্তে আপোনালোকক মই দেখাই দিছোঁ চাই লওক এনেকৈ অকণমান ৰ'দ দিছিলে আকৌ বৰষুণ দিয়া আৰম্ভ হৈ গ'ল ভাবিছিলোঁ ডাঠ চাল লৈ আহিছোঁ কলপুলি এটা কাটিম কিন্তু দুখ আকৌ বতৰটো এনেকুৱা হৈ গ'ল মোক দে অৱস্থা দেখিছে খাবলৈ নোপোৱা একদম কি কম অৱস্থা নাই তো মোক ইগন'ৰ মাৰক তো দেখাম কালি একদম বহুত বতাহ ধুমুহাত কলগছ চলগছ ভাগি গ'ল তো আমাৰ ফাটা ফুটা কলগছে পাপাই কাটি দিলে তো কলগছৰ পুলি এটা ৰুমগৈ যদিও ভগৱানৰ কৃপাত কি কয় বৰষুণ নিদিয়ে ৰ'দ আহে তেন্তে আজি অকণমানকৈ হ'লেও দীপাৱলী উদযাপন কৰিম আপোনালোকক সৰুকৈ দেখাম তেন্তে ব'লক আশা কৰোঁ ভগৱানে দিব আৰু ইহঁত দুটা ভয় বাহিৰত বহুত দেখি আছে কোনোবাই আৱাজ শুনি আছে কাৰণে ভয় কৰি আছে হয়নে নহয় একো নাই পেলাই আজা দুই তো কিয় বান্ধৱীজনী আমাৰ ধুমকেতুজনী আমাৰ খালি কামুৰিব জানিলে আৰু তো আমাৰ এনেকৈতো আছে কালি মানে জ্বলাইছিলোঁ 31 গছ চাকি তো আজি 100 গছ জ্বলাম বাকী ফূৰ্তি লাগিছে বহুত ধুনীয়াকৈ ৰ'দ দিছে মানে বহুত কাপোৰ চাপোৰে মেলি দিছে কাৰণ কালিৰ পৰা আৰু মেলিব পৰা নাছিলে সেইটো কাৰণে আৰু তো এতিয়া মই আৰু কেইটামান শলিতা বনাই লওঁ তো আমাৰ এইকেইটা চাওক ঢেলকাই পৰি আছে এটাই খেলি আছে লাইনে নাই কালি বহুত গছ চছ ভাগিলে আমাৰটোতো একদম কলপুলি চলপুলি চব ভাগি আছে চ' সেইকাৰণে ফাটা ফুটা কলপুলিয়ে লগাইছোঁ কাৰণ ফাটি গ'ল কল চল পৰি কৰি আমাৰ বম দিছিলোঁ ৰিজত তই কি কৰি আছ হা দেখিছে নহয় ছাগলী পৰা শান্তি নাই এইখিনি এনেকৈ আনিছিলোঁ সৰু সুৰাকৈ অলপমান ভাগ তো ইয়াতো ঘৰত ফুটাব নোৱাৰি জানি আমাৰ পোৱালীকেইটা আছে সিহঁতে বহুত ভয় কৰে কালি বোমৰ আৱাজ শুনিয়ে বহুত ভয় খালে তো তো কেউলীয়াটো শব্দ নহয় তো কেউলীয়াটো ফুটাব বুলি কি জ্বলাব পাৰি ফুলজাৰিডাল পাৰি বাকী জকমক চকমকচোন ৰ'ব দিয়ক আপোনালোকক এনেকৈ এইখিনি জ্বলাব পাৰিম কাৰণ আৱাজ নকৰে এইখিনি যদিও বৰষুণ নাহে আমি ফুটাব যাম খুৰাহঁতৰ ঘৰত কৈছে আপোনালোকক দেখাম এইটোৱে চাকি জ্বলালে হ'ল হয়নে নহয় তো আমাৰ মানে লাইট নলগাই দেখা পাইছে আমাৰ লাইট লগোৱা নহয় আছে যদিও নলগাই এবাৰ লগাইছিলোঁ কিন্তু আমাৰ দ্বাৰা নহ'ব লাইটৰ হেৰিবিলাক টানি থাকিবলৈ বহুত অশান্তি লাগে তো কি কয় আমি চাকি জ্বলাম প্ৰতিবাৰে 100 গছ চাকি জ্বলাওঁ তো সেইটো কাৰণে এবাৰো জ্বলাম কালি জ্বলাম বুলি ভাবিছিলোঁ কিন্তু কালিতো নোৱাৰিলোঁ বৰষুণৰ বতৰত কেনেকৈ চাকি দিম আৰু ইয়াত তো সেইকাৰণে আজি যদি বতৰটো বৰষুণ নিদিয়ে তেন্তে 100 গছ চাকি জ্বলাম আপোনালোকক দেখাম আমি সেইটো চেষ্টা কৰি কালি বা আছিলে আজি বা অফিচ বন্ধ নিদিলে তো মই আৰু মা কৰিব লাগিব আৰু বহুত দুখ সেইটো কাৰণে মই আৰু মায়ে কৰিব লাগিব চাকি জ্বলাম বৰষুণ নাহিলে হ'ল চাওক বতাহো দিছে কিন্তু ৰ'দটো ওলাইছে এইফালে একদম এটা পাহাৰ দেখিছেনে পাহাৰ ইমান বাকী যে এইফালে পাহাৰ আছে এইটো পাহাৰ এফালে এইখিনিত ব্ৰহ্মপুত্ৰখন আছে খালী মইতো মিছা কাৰণেতো মই সঁচাই কৈছোঁ এইখিনি জুম কৰি দেখাইছোঁ মোবাইলে ইমান ঢুকি নাপায় যদিও মই দেখাই দিছোঁ আৰু কিন্তু ইফালে বতৰটো চাফা ইফালে ডাৱৰ কিন্তু ফূৰ্তিও লাগিছে সূৰ্য মামা ওলাই গৈছে মামাই মোক অকণ চকু মেলি চাব বুলি আশা থাকিল
বম ফুটাম মই। ৰ'দটো ওলালে মনটো ভাল লাগি যায়, কিন্তু হয়ো আমি প্ৰকৃতিক বহুত ধ্বংস কৰি আছোঁ। সেইটো কাৰণে আমাকো এয়া বহুত বিশেষ দিন এটাত আমাকো এনেকৈ মন খুলি ফূৰ্তি কৰিব দিয়া নাই। বৰষুণ আহি যায়, তো কিবা এটাতো আহিয়ে আছে, ঘূৰ্ণী বতাহ চিত্ৰাং। তো মই জন্ম হোৱাৰ পৰা আজি নহয় কালি প্ৰথম এনেকুৱা দীপাৱলী অৱস্থা দেখিছোঁ। তো সেয়াই কপাল বেয়া আমাৰ চবৰে, কাৰণ আমাৰ নিজৰ ভুলৰ কাৰণে কিছুমান হৈ আছে। প্ৰকৃতিক আমি যিমান ধ্বংস কৰিছোঁ সেইটো হিচাপত প্ৰকৃতিয়ে আমাক উল্টাই মৰম দিছে, আৰু মৰম বুলিয়ে ধৰি লওক প্ৰকৃতিৰ মৰম। বহুত কথা ক'লোঁ, বেয়া নাপাব আৰু, বেয়া পালে উপায় নাই আৰু কি কৰিম। ইয়াত চাকি দি দিলোঁ এনেকৈ। বতৰটো বেয়া যদিও তেল দিয়াত বমা লাগিছে, মা পাপাই চাকি জ্বলোৱাত লাগিছে, মই আহিছোঁ চাকি জ্বলাই আছিলোঁ। বৰষুণ দিলে দপদপকৈ চেচ বৰবাদ ধ্বংস। পিছে চাগে জ্বলাই আছিলোঁহে, এয়া জ্বলাব আছে, এফালে জ্বলাব থাকিলে সেয়া দেখিছে চেচ কৰি দিলে। এনেকৈ জ্বলাইছিলোঁ, সেইফালে জ্বলাব থাকিলে বৰষুণে নুমাই গ'ল। ওপৰত জ্বলোৱা গছ আছে, বাকী ছাইডত জ্বলোৱা চব নুমাই গ'ল। 2-1 জ্বলি আছে, আৰু এগছ ষ্টেপত দিয়া চব উঠাই আনিলোঁ। এইফালে জ্বলাব নাপাওঁ। বৰষুণ দিছে যদিও মই জ্বলালোঁ যেতিয়া জ্বলামেই। সিফালে এগছ নুমাই থাকিলে, তো এনেকৈ ষ্টেপত দিছিলোঁ, এনেকৈ দিছিলোঁ, কিন্তু লাভ নহ'ল। এইফালে এগছহে জ্বলি আছে, বাকী চব নুমাল। আৰু ৰাস্তাৰ এগছ জ্বলি আছে, চব আৰু নাই। এয়াই দীপাৱলী। মই আকৌ জ্বলাইহে এৰিম আজি, জ্বলিবই লাগিব, ফুটি হ'লেও জ্বলিবই লাগিব। তো ৰখাওক, মই এনেকৈ যাব নিদিম ন। সেনেকৈ জ্বলোৱাৰ পিছত বৰষুণ দিছে, কাৰণ আমি চাকি জ্বলাওঁ, লাইট নলগাওঁ যিহেতু। তো বেয়া লাগিছে। এইফালে এনেকৈ বহুত আছিলে, কিন্তু তেন্তে ব'লক আকৌ আৰম্ভ কৰোঁ। একো নাই, আকৌ জ্বলাম। বৰষুণ আহিল, কিন্তু মই আকৌ জ্বলাই এয়া তো আকৌ সেইখিনি নুমালে চাকি, তো নুমালে আকৌ চাকি। বৰষুণ আকৌ আহি গ'ল, কিন্তু মই জ্বলাইছিলোঁ আকৌ। কপালত নাই, কি কৰিব। তো এয়াই আমাৰ দীপাৱলী। আকৌ চাকি নুমাব এতিয়া। কষ্টকৈ গোটেইখিনি আকৌ জ্বলাইছিলোঁ। বহুত দুখ লাগিছে, বৰষুণটোৱে বৰবাদ কৰি দিলে। পানী হৈছে। এবাৰ চাকি জ্বলাই দিওঁ, এবাৰ আনো চাকি তাত জ্বলাওঁ, আকৌ উঠাই আনো। এয়াই কৰি আছোঁ। গোটেই চাকি আনি ইয়াত লাইন লগাই দিলোঁ। এইফালে এয়া কি দেৱালী, ষ্টেপে চাকি দিছিলোঁ, কিন্তু কোনো কামত নাহিল। লাষ্টত গৈ এনেকৈ দি পেলাই। অনুভৱটো কেনেকুৱা তোমাৰ? গোটেই চাকিত পানী, তেলৰ ঠাইত পানী, তেনেকৈও জ্বলি আছে। কিন্তু জ্বলি গ'ল। চাকিটো নাই দেখিছে, সেয়া কি ক'ম এতিয়া। কলগছ ফুটাম নহয়, জ্বলাম। বাকীকেইটা অকণ ফুটাম। ভাবিছিলোঁ ক'ৰবাত যাম বুলি, তো যোৱা নহ'ল। খুৰাহঁতৰ ঘৰত যাম বুলি। ফিফি ক'ত? সেইকেইটা জ্বলি আছে। আমাৰ মানে কি হয়, এটাই বেয়া লাগে, এইখিনিত কোনো নাই। ভৰি মই চেণ্ডেল পিন্ধা নাই, পাহৰিছিলোঁ। জঁপিয়াই থাক। আৰু এতিয়া বৰষুণ আহিয়ে আছে, তোৰ কাৰণে যাব পৰা নাই। ইটা হাতীটোক নিদিয়ক কিয়? তো আপোনালোকক দীপাৱলী ভিডিঅ'টো সৰুকৈ দেখাব চেষ্টা কৰিলোঁ। ক'ত কি কৰিলোঁ, আৰু কিবা যদি ভুল ভ্ৰান্তি হয় তেন্তে ক্ষমা কৰি দিব। আৰু আমাৰখিনি এটা বেয়া আৰু মই অকলে ভাল নালাগে, যিহেতু কোনো নাই এইখিনিত। অকলে কি বম ফুটাব। তো সেইটো কাৰণে বম ফুটা তেনেকৈ নহয়। ভাবিছিলোঁ যদিও গাঁৱৰ মাজলৈ যাম, কিন্তু যোৱাটোতো নহ'ল বৰষুণৰ কাৰণে। তো সেয়াই। তো ভিডিঅ'টো তেন্তে আজিলৈ ইয়াতে সামৰিছোঁ। আশা থাকিলে আপোনালোকে ভিডিঅ'টো ভাল পাব বুলি। তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।